হেল্ল' গাইজ, আপোনালোক নিশ্চয় ভালে আছে। বৰ্তমান আমি ওলাইছিলোঁ কাম কৰিবলৈ। আজি ইয়াতে এক ৰাতি শুপিব লগা হ'ল। ইয়াতে আজি থাকিলোঁ। মস্যৰ ৰাতি কাটাৰ কোবত শুব নোৱাৰিলোঁ। ভাবিলোঁ তাকে এটা ভিডিঅ' কৰি আপোনালোককো দেখুৱাই যাওঁ। ময়ো নিজেও অভাৰব্ৰিজত উঠি চাই যাওঁ কেনেকুৱা লাগে ডিব্ৰুগড় জংচনখন। এতিয়া বৰ্তমান অভাৰব্ৰিজত উঠি আপোনালোকক দেখুৱাই আছোঁ। চাওক, ইফালে জংচন হাই ফাই ৰে বাবা, উঠি ভালে লাগিছে দেখোন। চাওক এনেকুৱা দৰে ইফালে এনেকা দেখি পায় অভাৰব্ৰিজখন। আপোনালোকেও দেখিব কেতিয়াবা আহিলে, আৰু কিছুমান মোৰ ভিডিঅ'ৰ পৰা চাই ল ওলোমা কিমানখিনি পাৰ। মই দেখুৱাব চেষ্টা কৰি আছোঁ। এতিয়া আমি কাম কৰিব ওলাইছিলোঁ, কিন্তু গাড়ীত কালি নাপালোঁ টিকেট। আমি আহোঁতে দেৰি হ'ল, দেৰি হোৱাত আমাৰ গাড়ীটো গুচি গ'ল। তাত আমি এক ৰাতি ইয়াতে থাকিলোঁ আৰু। কিন্তু আপোনালোকে কেতিয়াবা আহি ইয়াত জংচনত অভাৰব্ৰিজত উঠিব, দেখি পাব এনেকুৱা। আকৌ ইয়াত যদি ৰাতি আপোনালোকে থাকিব লগা হয়, মেক্স নাহিব। ইয়াত বহুত ডাঙৰ ডাঙৰ মচ্ছৰ খায়। काफ़ी ताज़ा ताज़ा मच्छर आता है, पूरा तेज खाता रहता है। इसलिए आप लोग मैक्सो लेके जरूर आना, तो भी रख जाना इधर। देखो पीछे आप लोग देखो कितना अच्छा है डिब्रूगढ़ जंक्शन। देखो চাই ভাল লাগিছে বাৰু দেই ডিব্ৰুগড় জংচন কেনেকুৱা। মই বৰ্তমান প্ৰথমবাৰ আহি পাইছোঁ দেই ডিব্ৰুগড় জংচনত। এনেকুৱা লাগে, ভালে লাগিছে বৰ্তমান, বেয়া লগা নাই। ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। বৰ্তমান আমি এতিয়া লামডিঙলৈ এই ৰাস্তাৰে আহিব আমাৰ ৰেলখন। লামডিং হৈ যাম আমি কাম কৰিব। আৰে এইবিলাক আমাৰ লগৰীয়া হয়, আমি একেলগে কাম কৰিব ওলাই আহা। এইটো ৰেলৰ মাথা বে, চলিছে দেখোন। ক'ত যাব? ৰেলৰ মাথা জইন কৰিব ওলাইছে। ইয়াতে যাব লাগিব। এইবোৰে আমাৰ লগৰীয়াবোৰ লামডিঙত কাম কৰিব ওলোৱা। আমি মানে ওলাইছোঁ ওয়েল কোম্পানীত। কাম কৰিব। আমাৰ কামটো হ'ল পাইপ পুতিব লাগে। চাই থাকক। আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ।